নমস্কাৰ দৰ্শকসকল, মই মধুস্মিতা's কিটচেনৰ অন্য এটা সুন্দৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাইছিলোঁ মূলাৰ পৰঠা। চাওকচোন কিমান সুন্দৰ হৈছে দেখিবলৈ আৰু খাবলৈও খুবেই ভাল লাগে। বহুলোকে হয়তো মূলা বেয়াও পায়, তথাপিও এনেদৰে এবাৰ পৰঠা বনাই খাই চাবচোন। মূলা আমাৰ স্বাস্থ্যৰ বাবেও খুবেই উপকাৰী হয়। এয়া চাওক কিমান সুন্দৰ হৈছে। যিসকলে বনোৱা নাই এনেদৰে এবাৰ বনাই চাবচোন আৰু মইনো কেনেদৰে বনাইছোঁ চাওঁচোন আহক। প্ৰথমতে মই মূলাখিনি ভালদৰে ধুই ল'লোঁ। আপোনালোকে নিজৰ জোখমতে লৈ ল'ব কিমান বনাব বিচাৰে। এতিয়া মই পিলাৰডালৰ সহায়েৰে এনেদৰে বাকলিখিনি আঁতৰাই লৈছোঁ। পিলাৰডালৰ সহায়েৰে বাকলি গুচাবলৈ খুবেই সহজ হয়। এতিয়া মই এই পিছনাখনত ভালদৰে মূলাখিনি পিচি ল'ম। খুবেই সহজ বনাবলৈ। এয়া চাওক, মই অলপ কেঁচা ধনিয়া মিহি মিহিকৈ কুটি দিছোঁ। ধনিয়া অলপ সৰহ হ'লেই ভাল লাগে আৰু দেখিবলৈও ভাল হয়। আৰু কেঁচা জলকীয়া মিহি মিহিকৈ আপোনালোকে কুটি দিব পাৰে, মই জলকীয়া দিয়া নাই। এতিয়া মই অকণমান নিমখ দিছোঁ আৰু অকণমান আজৱাইন দিছোঁ। আজৱাইন দিলে গেছৰ সমস্যা নহয়। যিহেতু বহুলোকে ভাবে মূলা খালে গেছ হয় বুলি, হয় হ'বও পাৰে, কিন্তু জনি দিলে মানে গেছৰ সমস্যাটো দূৰ হয়। সেয়ে এইখিনি মই অলপ সময় নিমখ সানি ৰাখি থৈছোঁ, তেতিয়া ইয়াৰ পৰা পানীখিনি ওলাই যাব। এতিয়া মই আটাখিনি সানি লওঁ। তাৰ বাবে আটা লৈছোঁ, ইয়াতে জোখমতে অকণমান নিমখ দিছোঁ আৰু এতিয়া ভালদৰে গোটেইখিনি মোহাৰি লৈছোঁ। এতিয়া মই ঠাণ্ডা পানীৰ সহায়েৰে এইখিনি ভালদৰে সানি ল'ম। আটা সানিব সকলোৱে জানেই, তথাপিও বহুলোকে তেল ব্যৱহাৰ কৰে বা ঘিউ ব্যৱহাৰ কৰে। মই একো দিয়া নাই, এনেদৰে পানী আৰু নিমখৰ লগতে সানি লৈছোঁ। এয়া মই বেছি টানো কৰা নাই, বৰ বেছি কোমলো কৰা নাই। অকণমান তেল মোহাৰি মই অকণমান সময় ঢাকি ৰাখিম। তেতিয়ালৈকে মই ষ্টাফিংখিনি ৰেডি কৰি লওঁ। এতিয়া এইখিনিৰ পৰা চাওক কিমান ৰস ওলাইছে। মূলাত যিহেতু বহুত ৰস থাকে, এয়া মই এনেদৰে মুঠি মুঠিকৈ চেপি লৈছোঁ। আপোনালোকে যদি এনেদৰে চেপিবলৈ বেয়া পায়, এখন কাপোৰৰ সহায়েৰে ভালদৰে চেপি ল'ব। এয়া মই হাতেৰেই ধুনীয়াকৈ চেপি ল'লোঁ। এতিয়া মই ইয়াত অকণমান জিৰা গুড়ি দি দিছোঁ আৰু অকণমান নিমখ দিছোঁ। নিমখখিনি যিহেতু ৰসখিনিৰ লগতে গুচিও গৈছে, সেইবাবে আৰু অকণমান দি দিছোঁ। এতিয়া এইখিনি ভালদৰে সানি ল'লোঁ। এতিয়া আটাখিনি আৰু অকণমান ভালদৰে মঠি লৈছোঁ। আটা যিমানেই মঠা হয় সিমানেই ৰুটিখন খাই ভাল লাগে। এয়া মই দুইখন হাতৰ সহায়েৰে হেঁচি এনেদৰে লাডুটো বনাই ল'লোঁ। এতিয়া মই ইয়াত ষ্টাফিংখিনি ভৰাই লওঁ। এয়া মই ইয়াত 2 চামুচ এনেদৰে ভৰাই লৈছোঁ। বনাবলৈ খুবেই সহজ হয়, এবাৰ চেষ্টা কৰি চাব যিসকলে প্ৰথম বনাবলৈ ল'ব। এয়া মই এনেদৰে 2টা ভৰাই দেখালোঁ। আৰু যিসকলে এনেদৰে বনাব নোৱাৰে, সেইসকলে এনেদৰে এটা লাডুকে 2টা কৰি সৰু সৰুকৈ বেলি ল'ব। 2খন ৰুটি বেলি ল'ব লাগে আৰু এনেদৰে শুকান আটাত লেটিয়াই ল'ব লাগে আৰু সৰু সৰুকৈ ৰুটি 2খন বেলি ল'ব লাগে পাতলকৈ। এতিয়া ইয়াতে এই মূলাখিনি এনেদৰে সমানকৈ দি দিব লাগে। এয়া চাওক একেবাৰে খুব সুন্দৰকৈ মিলাই দিছোঁ আৰু ইয়াতে ইখন ৰুটি ওপৰত সমানকৈ দি দিছোঁ। এতিয়া অকণমান শুকান আটা লগাই লাহে লাহে বেলি ল'ব লাগে। খুব লাহে লাহে বেলি ল'ব লাগে। এনেদৰেও পৰঠাখন বনাব পাৰে। যিসকলে বনাবলৈ প্ৰথম শিকে এনেদৰেও বনাব পাৰে। এতিয়া মই পৰঠাখন বেলিবলৈ লৈছোঁ, তাৰ বাবে শুকান আটাখিনি ভালদৰে সানি লৈছোঁ। এয়া হাতখনে অকণমান মেলি লৈছোঁ। এতিয়া বেলনা মাৰিডাল
খুব লাহে লাহে বেলিব লাগে প্ৰথমতে নিয়া সাইডটোৰে আকৌ তললৈ টানি দিব নালাগে এনেদৰে খুব সুন্দৰকৈ লাহে লাহে বেলি ললে পৰঠাখন ৰেডি হৈ যাব যদি অকনমান ওপৰলৈ ওলাই আহে কোনো কথাও নাই দেখিবলৈও ভালহে হ'ব এয়া চাওক মই সুন্দৰকৈ বেলি ললো এইটো জুখত এতিয়া মই সেকি লৈছো এয়া মই 2 নম্বৰ লুটিটো দিলো খুব সুন্দৰকৈ ফুলিও আহে পৰঠাখন অকনমান হেঁচি হেঁচি দিব লাগে এয়া এতিয়া মই ইয়াত ঘিউ দি দিছো আপোনালোকে যদি ৰিফাইন দিব বিচাৰে ৰিফাইনো দি ল'ব পাৰে অকনমান হেঁচি হেঁচি দিব লাগে গেছটো একেবাৰে ফুল কৰি দিব নালাগে যেহেতু পৰঠাখন অকনমান ডাঠ থাকে এতিয়া মই এনেদৰে হেঁচি হেঁচি দিছো ঘিউখিনি দি লোৱাৰ পিছত আৰু 2 লুটিত ঘিউ দি দিছো ভিডিওটো যদি এইখিনিলৈকে চাই ভাল লাগিলে তেনেহলে এটা লাইক কৰিব আৰু কমেন্ট কৰি জনাব আপোনালোকৰ মতামত আৰু যদি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি অল কৰি ল'ব তেতিয়াহে আহিবলগীয়া ভিডিওসমূহৰ নটিফিকেশন গম পাই থাকিব এয়া চাওক মই আকৌ এবাৰ দেখাই দিছো কিমান সুন্দৰ হৈছে লৰা ছোৱালীও খাই খুবেই ভাল পাব আমাৰ লৰা সাইডতে ৰৈ আছে হাতখন দেখিছেই চাগে ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ